হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আকৌ আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। খুব টেষ্টি এটা লাডুৰ ৰেচিপি লৈ আহিছোঁ আজি ভিডিঅ'টোত আপোনালোকলৈ। মই বনাইছিলোঁ, ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। বহুত টেষ্টি হয়, আপোনালোকেও বনাব পাৰে। তেতিয়াহ'লে দেৰি নকৰি এতিয়া ব'লক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। মটিচুৰ লাডু বনাবৰ কাৰণে মই এটা বাটিত বুট দালি ল'ম আৰু সেই বুট দালিখিনি 5 ঘণ্টামান সময় তিয়াই ৰাখিম। মই এটা চাহ খোৱা কাপৰ জোখত 2 কাপ বুটৰ দালি লৈছোঁ। বুটৰ দালিখিনি 5 ঘণ্টা সময় বা 4 ঘণ্টা সময় তিয়াই থ'ব লাগে। নহবা যদি ৰাতিপুৱা বনাওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ৰাতিও তিয়াই ৰাখিব পাৰে, খালি ভালদৰে কোমলিব লাগিব। এয়া মই 1 কাপ লৈ ল'লোঁ আৰু 1 কাপ লৈছোঁ, 2 কাপ বুটৰ দালি লৈছোঁ। এতিয়া বুটৰ দালিখিনি মই পানীত তিয়াই ৰাখিম। পাঁচ ঘণ্টামান সময় তিওৱাৰ পাছত বুটৰ দালিখিনি মই এটা ফুটা থকা বাটিত টুকি ৰাখিছিলোঁ। মন কৰিব যাতে অকণমানো পানী নাথাকে আৰু ভালদৰে কোমলি গৈছে। এয়া চাওকচোন, মই এটা আপোনালোকক ভাঙি দেখুৱাইছোঁ এয়া। আৰু এতিয়া এই বুটৰ দালিখিনি মই মিক্সাৰ জাৰত পিচি ল'ম। এতিয়া বুট দালিখিনি মই মিক্সাৰ জাৰটোত দি লৈছোঁ আৰু এতিয়া এইখিনি পিচি ল'ম। আৰু মনত ৰাখিব, পিছোতে অকণমানো পানী ব্যৱহাৰ নকৰিব, শুকানকৈ পিচিব লাগিব। পিচি লওঁ তেতিয়াহ'লে এয়া মই বুটৰ দালিখিনি পিচি লৈছোঁ। গোটেইখিনি বুটৰ দালি মই এনেদৰে পিচি ল'ম। গোটেই বুটৰ দালিখিনি পিচা মোৰ হৈ গ'ল আৰু এতিয়া এই বুটৰ দালিখিনিৰে মই সৰু সৰুকৈ পকৰি নিচিনাকৈ বনাই তেলত ভাজি লওঁ। এতিয়া গেছত এখন মই কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখন গৰম হোৱাত ৰিফাইন তেল দি দিছোঁ। তেল অকণমান বেছিকৈ দিব আৰু লগত মই অকণমান গৰু ঘিউ দিম গোন্ধটোৰ কাৰণে। এয়া মই গৰু ঘিউ দি দিছোঁ। তেলখিনি গৰম হোৱাত মই এনেদৰে পকৰি নিচিনাকৈ দি দিছোঁ আৰু গেছটো মিডিয়াম কৰি ৰাখিব যাতে পকৰিটো মচমচীয়া হয়। এনেদৰে দি ল'ব। মচমচীয়া হ'ব লাগিব খালি। এয়া মোৰ পকৰিকেইটা হৈ গৈছে আৰু অকণমান পাতলকৈ ৰঙা হ'বলৈ দিছোঁ। দেখিছেনে, কালাৰটো অকণমান পাতল ৰঙা হৈছে। আৰু এতিয়া এইকেইটা মই নমাই ল'ম। এয়া চাওক কালাৰটো, ইয়াতকৈ আৰু ৰঙা নকৰিব। প্ৰথম পকৰিকেইটা যেনেকৈ বনাইছিলোঁ তেনেকৈয়ে মই গোটেইখিনি পকৰি বনাই ল'লোঁ। আৰু মনত ৰাখিব খালি মচমচীয়া হ'ব লাগিব। এয়া মই আপোনালোকক এটা ভাঙি দেখুৱাইছোঁ, দেখিছেনে। আৰু পকৰিখিনি ঠাণ্ডা হৈছে আৰু এতিয়া মই সৰু সৰুকৈ ভাঙি পেলাই আকৌ মিক্সিত পিচি ল'ম। একেবাৰে গুড়িও কৰি দিব নালাগে, পাউডাৰ নিচিনাকৈ অকণমান সৰু সৰু গোটা টাইপত থ'ব লাগিব। মচমচীয়া হৈছে, দেখিছেনে, ভাঙোতেই গম পাইছে। প্ৰথমতে লোৱাখিনি মোৰ পিচি হৈ গ'ল আৰু এনেদৰে এটা বাটিত মই উলিয়াই লৈছোঁ। আৰু এয়া দেখিছেনে, অকণমান গোটা গোটা হৈ আছে, একেবাৰে পাউডাৰ নিচিনা নকৰিব। আৰু এতিয়া বাকীখিনিও মই পিচি লওঁ। এতিয়া মোৰ গোটেই পকৰিখিনি পিচা হৈ গ'ল আৰু এয়া দেখিছেনে, মই আপোনালোকক দেখুৱাই দিছোঁ হাতত লৈ, ইমানটো জোখতে থ'ব। আৰু এতিয়া বাকী প্ৰচেছটোলৈ যাওঁ, একেবাৰে শেষৰটো প্ৰচেছ। এতিয়া চেনি পানীখিনি বনাবৰ কাৰণে এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখনত চাহ খোৱা কাপেৰে মই 2 কাপ চেনি দিছোঁ আৰু সেই একেটা কাপেৰে মই 1 কাপ পানী দিম। মনত ৰাখিব, যিটো কাপ বা বাতিত আপুনি চেনি দিয়ে সেই কাপ বা বাতিটোৰ জোখেৰে কিন্তু পানীও হ'ব লাগিব। এতিয়া মই 1 কাপ পানী দিছোঁ। চেনি পানীখিনিত ইলাচি মই 4টা দি দিছোঁ, গোন্ধটোৰ কাৰণে দিছোঁ। এয়া চেনি পানীখিনি উতলি আছে, হ'বই আৰু বেছি দেৰি নাই। এয়া চেনি পানীখিনি ৰেডি হৈ গ'ল। মই আপোনালোকক দেখুৱাই দিম, অকণমান আঙুলি লগাই চাব। এয়া দেখিছেনে, এয়া হৈ গৈছে, মানে অকণমান তাঁৰডালৰ নিচিনা হৈ গৈছে। মোৰ চেনি পানীখিনি ৰেডি হৈ গ'ল। ইয়াতে মই অকণমান ফুড কালাৰ দিম, অৰেঞ্জ ফুড কালাৰ ব্যৱহাৰ কৰিম। আপোনালোকে নিদিবও পাৰে, অপশ্যনেল হয়।
এয়া মই ফুড কালাৰ দি পেলাই মিক্স কৰি দিছোঁ। এতিয়া এই চেনি পানীখিনিত মই যিখিনি গুড়ি বনাই থৈছিলোঁ এইখিনি এতিয়া ইয়াতে মই দি দিম। এয়া মই দি দিছোঁ। আৰু এতিয়া লৰাই থাকিম। 1 মিনিটমান সময় মই গেছটো ল' কৰি পেলাই ভাজি থাকিম। 1 মিনিটমান সময় ভজাৰ পাছত এইখিনি মোৰ ৰেডি হৈ গ'ল লাডু বান্ধিব পৰাকে আৰু গেছটো মই অফ কৰি দিলোঁ। এতিয়া বেলেগ এটা পাত্ৰলৈ মই লৈ ল'ম আৰু লাডু বান্ধিম। বেছি দেৰি নকৰিব, ঠাণ্ডা হ'লে লাডুটো ভাল নহয়। কেৰাহীখনৰ পৰা মই থাল এখনত নমাই ল'লোঁ আৰু এতিয়া লাডু বনাম আৰু লাডুৰ ওপৰত লগাবলৈ কেইডালমান মই কেশৰ লৈছোঁ, আপোনালোকেও দিব পাৰে। আৰু অকণমান মই গৰু ঘিউ ল'ম হাতত লগাই ল'বলৈ। এয়া মই অকণমান গৰু ঘিউ লৈছোঁ আৰু হাতত অকণমান ঘিউ লগাই লৈছোঁ। বহুত গৰম হৈ আছে আৰু লাডুকেইটা বান্ধি লওঁ, একেবাৰে আপোনালোকক দেখুৱাই আছোঁ। এয়া ৰেডি হৈ গ'ল মোৰ মটিচুৰ লাড্ডু আৰু মই আপোনালোকক এটা ভাঙি দেখুৱাই দিব বিচাৰিছোঁ। এয়া মই এনেই ওপৰত কেশৰ দি দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকেও বনাই খাব পাৰে। ঘৰত আলহী আহিলেও বনাব পাৰে বা কিবা ঘৰত পাতিলেও চাহৰ লগত দিবৰ কাৰণে বনাব পাৰে। আৰু আপোনালোকেও ট্ৰাই কৰি চাবচোন, কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো মই আপোনালোকক গণেশ চতুৰ্থীৰ দিনা দিম। সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব।